নমস্কাৰ বন্ধুসকল, আজি 9 দিনৰ মূৰত পুনৰ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। বন্ধুসকল, মই আজি আপোনালোকক এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ, পুৰণি দিনৰ কাহিনী। আমি জীৱনত সফল কেনেকৈ হ'ম সেই বিষয়ক লৈ এই কাহিনীটো আপোনালোকে শুনকচোন বাৰু এই পুলটোতে বহি লৈ মই আপোনালোকক কাহিনীটো কওঁ। আগৰ দিনত মানুহবিলাকে বহুত দূৰত ব্যৱসায় কৰিব গৈছিল, বহুত দূৰৰ পৰা মাল কিনি আনি আকৌ নিজৰ গাঁৱত বিক্ৰী কৰিছিল। তেনেকৈ ব্যৱসায় কৰিছিল আৰু মানুহবিলাকে। আকৌ এজন মানুহে কি কৰিছিল, তেওঁৰ এটা ঘোঁৰা আছিল, সেই ঘোঁৰাটো লৈ ব্যৱসায় কৰিব গৈছিল। ঘোঁৰাটোত মাল যাওঁতে ঘোঁৰাটোত উঠি যায়, আহোঁতে সেই ঘোঁৰাটোত মাল বান্ধি পেলাই লৈ আহে আৰু গাঁৱলৈ। আকৌ তেওঁৰ এজন ল'ৰা আছিল, ল'ৰাজন লাহে লাহে ডাঙৰ হ'ল। ডাঙৰ হোৱাত কি হ'ল, ল'ৰাজনকো তেনেকৈ ব্যৱসায়লৈ লৈ যোৱা হ'ল। তাৰপিছত বাপেক পুতেক এদিন ব্যৱসায়লৈ ওলাল ঘোঁৰাটো লৈ। পুতেকে ঘোঁৰাৰ পিঠিত উঠি লৈছে, বাপেকে লগত খোজকাঢ়ি গৈ আছে। এনেকৈ গৈ থাকোঁতে এনেতে বাটত এজন মানুহ লগ পালে। তাৰপিছত মানুহজনে এই ঘোঁৰাৰ পিঠিত উঠি গৈ থকা ল'ৰাজনক কৈছে আৰু, ঐ তই ডেকা ল'ৰা হৈ পেলাই তই এই নিজে ঘোঁৰাত উঠি গৈছা, তোৰ বাপেৰে তোক তই খোজকাঢ়ি লৈ গৈছা হা, তোৰ লাজ লগা নাই? এনেকৈ কৈছে আৰু এই ল'ৰাজনক মানুহজনে। তাৰপিছত কিছু দূৰ গৈ ল'ৰাজনে চিন্তা কৰিছে, হয়তো মই নিজে ডেকা ল'ৰা হৈ পেলাই মই ঘোঁৰাটোত উঠি আহিছোঁ, মই দেউতাক বৃদ্ধ মানুহটোক মই খোজকাঢ়াই লৈ আহিছোঁ, এইটোতো মোৰ ভুল হৈছে। গতিকে দেউতাকক ল'ৰাজনে কৈছে, দেউতা এবাৰ তই উঠ, মই খোজকাঢ়ি যাম। তাৰপিছত ল'ৰাজনৰ কথা শুনি দেউতাক ঘোঁৰাত উঠিল, তাৰপিছত ল'ৰাজনে খোজকাঢ়ি গৈ আছে। এনেকৈ গৈ আছে। তাৰপিছত কিছু দূৰ যোৱাৰ পিছত আকৌ এজন মানুহ লগ পালে। সেই মানুহজনে তেওঁলোকক উদ্দেশ্যি কৈছে, হেৰি আপুনি নিজে দেউতাকটো হৈ পেলাই এই ল'ৰাজনক খোজকাঢ়ি লৈ গৈছা, আপুনি নিজে ঘোঁৰাত উঠি গৈছা, আপোনাৰ কিবা জ্ঞান বোলা বস্তু আছেনে নাই হা? এই ল'ৰাজনক খোজকাঢ়ি লৈ গৈছা, আপুনি নিজে ঘোঁৰাত উঠি গৈছা, আপুনি বাপেকটো হৈ পেলাই এনেকৈ তেওঁলোকক কৈছে। তাৰপিছত কিছু দূৰ যোৱাৰ পিছত বাপেকে চিন্তা কৰিলে, হয়তো মই নিজৰ ল'ৰাটোক খোজকাঢ়াই লৈ আহিছোঁ, মই নিজে বাপেকটো হৈ পেলাই ঘোঁৰাৰ পিঠিত উঠি আহিছোঁ, এইটোতো বৰ বেয়া কথা হৈছে। কি কৰা যাব এই বুলি পেলাই বাপেক ঘোঁৰাৰ পৰা নামিল আৰু। তাৰপিছত বাপেকে পুতেকে আলোচনা কৰি কি কৰিলে, এইবাৰ আমি দুয়োজনে ঘোঁৰাৰ পিঠিত নুঠো, আমি এনেকৈ যাওঁ। তাৰপিছত বাপেকে পুতেকে খোজকাঢ়ি গৈ আছে, ঘোঁৰাৰ লাগামডাল ধৰি এনেকৈ গৈ আছে। তাৰপিছত আকৌ এজন মানুহ লগ পালে। মানুহজনে তেওঁলোকক দেখি হাঁহি উঠাৰ নিচিনাকৈ, ঠাট্টা কৰাৰ নিচিনাকৈ কৈছে, ৰ'ব আপোনালোকৰ কাহিনীটো ক'ম, এই বহুত গাড়ী আহি আছে, মানুহ আহি আছে, সেইকাৰণে অলপ বেলেগ এঠাইত যাই লওঁ। তাৰপিছত মানুহজনে লগ পাই তেওঁলোকক ঠাট্টা কৰাৰ নিচিনাকৈ কৈছে আৰু, হেৰি আপোনালোক ক'ত যায় হে? তাৰপিছত তেওঁলোকে কৈছে, আমি বোলে ৰাজাগড়ত যাম ব্যৱসায়ৰ কাৰণে। হেৰি আপোনালোকে যাব বাৰু, ৰওক আপোনালোকক মই এটা কথা সুধিম, আপোনালোকে যে গৈ আছে, এই আপোনালোকে নিজে খোজকাঢ়ি গৈ আছে আৰু ঘোঁৰাটো এনেই লৈ গৈ আছে, আপোনালোকৰ কিবা জ্ঞান বোলা বস্তু আছেনে নাই? আপোনালোকে এই ঘোঁৰাটোৰ পিঠিত উঠি গ'লেওতো হয়, আপোনালোকৰ কষ্ট নহয়, আপোনালোকে কিয় বাৰু খোজকাঢ়ি গৈ আছে? এই লগত এটা মস্ত ঘোঁৰা আছে, আপোনালোকে এই ঘোঁৰাটোৰ পিঠিত উঠি গ'লেওতো হয়, আপোনালোকৰ ইমান দূৰ খোজকাঢ়ি আহি আছে, ইমান দূৰ খোজকাঢ়ি যাব, আপোনালোকৰ লগত ঘোঁৰাটো আছে, আপুনি উঠি গ'লেওতো হয় আপোনালোকে। তাৰপিছত মানুহজনৰ কথাখিনি তেওঁলোকে আওকাণ কৰি পেলাই তেওঁলোকে গৈ থাকিল। গৈ থাকোঁতে মানুহজনে পিছফালৰ পৰা গেৰিয়াইছে, এই আপোনালোকৰ নিচিনা বুৰ্বক মানুহ মই দেখা নাছিলোঁ দেই, এনেকৈ মানুহজনে গেৰিয়াইছে। তাৰপিছত এইবিলাক কথা শুনি তেওঁলোকে আকৌ তেনেকৈ গৈ থাকিল। পিছত কিছু দূৰ যোৱাৰ পিছত ল'ৰাজনে দেউতাকক কৈছে, দেউতা আমি এনেকৈ খোজকাঢ়ি গৈ থাকিলে, ঘোঁৰাটো লগত লৈ গৈ থাকিলে আকৌ কোনোবাই আমাক ক'ব, তেনেকুৱাকৈ ক'ব, গতিকে এটা আমি কাম কৰোঁ, ভাগৰো লাগিছে, গতিকে আমি দুয়োজনে ঘোঁৰাটোৰ পিঠিত উঠি গৈ থাকোঁ। পিছত পুতেকৰ কথা শুনি বাপেকে চিন্তা কৰিলে, ঠিক আছে এই বুলি পেলাই দুয়োজনে ঘোঁৰাটোৰ পিঠিত উঠি এনেকৈ গৈ আছে। এনেকৈ দুয়োজনে ঘোঁৰাৰ পিঠিত উঠি কিছু দূৰ যোৱাৰ পিছত আকৌ এজন মানুহে মাত লগালে নহয়, হেৰি আপোনালোকে জ্ঞান বোলা বস্তু আছেনে নাই হে? আপোনালোকে সেই এটা ঘোঁৰাৰ পিঠিত আপোনালোকে দুজন মানুহ উঠি লৈছে, আপোনালোকে সেই ঘোঁৰাটো ইমান কষ্ট দিছে, ক'ত যায় হে আপোনালোকক? আপোনালোকৰ নিচিনা জ্ঞান বোলা বস্তু নাই, দুজনকৈ মানুহ উঠি যাব লাগেনে এটা ঘোঁৰাত? তাৰপিছত এতিয়া তেওঁলোকে কি কৰিব চাওকচোন বন্ধুসকল, এতিয়া এজনকৈ উঠিলেও মানুহৰ দিগদাৰ, দুজনকৈ উঠিলেও মানুহৰ দিগদাৰ, মানুহকেইজন ঘোঁৰাত নুঠিলেও দিগদাৰ, এতিয়া তেওঁলোকে কি কৰিব কি নকৰিব উপায় নোহোৱা হৈ গৈছে আৰু। তাৰপিছত বাপেকে পুতেকে চিন্তা কৰিলে, হেৰি আমি এতিয়া মানুহৰ ৰাইজৰ কথা শুনি আমি গৈ থাকিলে আমি নহ'ব, আমাৰ নিজৰ মতে আমি যাব লাগিব, ৰাইজে যি কৈ থাকক, আমি নিজৰ মতে যাম, আমি নিজৰ মতে গ'লেহে আমি আমাৰ নিজৰ লক্ষ্যস্থান পামগৈ, গতিকে আমি আৰু ৰাইজৰ কথা নুশুনো, এই বুলি পেলাই বাপেকে পুতেকে নিজৰ মতে ঘোঁৰাত উঠি গৈ থাকিল।
বন্ধুসকল, কাহিনীটো ইমানতে সমাপ্ত হ'ল। এতিয়া আপোনালোকে এই কাহিনীটো শুনি কি বুজিলে বাৰু এই কাহিনীটোৰ পৰা? বন্ধুসকল, জীৱনত যেতিয়া আমি সফলতাৰ দিশে আগবাঢ়িম, তেতিয়া মাজবাটত এনেধৰণৰ বহুত বাধা বিঘিনি আহিব, বহুত সংঘাত আহিব। কিন্তু সেই সংঘাত বাধা বিঘিনিবিলাকক আমি আওকাণ কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। তেতিয়াহে আমি আমাৰ লক্ষ্যস্থান পামগৈ। আমি যদি সেই সংঘাতবিলাকক, সেই বাধা বিঘিনিবিলাকক ভয় কৰি যদি আমি থমকি ৰওঁ, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও মানে সফল হ'ব নোৱাৰিম, ছাকচেছ হ'ব নোৱাৰিম। গতিকে আমাৰ জীৱনত যিমানেই বাধা বিঘিনি নাহক, যিমান সংঘাত নাহক, আমি থমকি নৰৈ আমি আগবাঢ়ি গৈ থাকিব লাগিব। বন্ধুসকল, আপোনালোকে যেতিয়া সফলতাৰ দিশে আগবাঢ়িব, তেতিয়া কিন্তু আপোনাক ধ্বংস কৰিবলৈ, আপোনাক বগৰাবলৈ বহুত মানুহ মানে আপোনাৰ শত্ৰুৰ সৃষ্টি হ'ব। আপুনি শত্ৰুৰ সৃষ্টি হ'ব। কত আপোন বন্ধু আপোনাৰ শত্ৰু হৈ পৰিব। গতিকে বন্ধুসকল, আপোনালোকে নিজৰ মনক দৃঢ় কৰি, ভগৱানক সাৰথি কৰি আপোনালোকে সফলতাৰ দিশে আগবাঢ়িব লাগিব। তেতিয়াহে আপোনালোকে সফল হ'ব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে আজিৰ এই কাহিনীটো শুনি কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব। আগলৈ আৰু এনেধৰণৰ বহু বিষয়ৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে চাই থাকিব, উৎসাহ দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।